সো হেই গাইজ নমস্কাৰ সকলোকে বিনামূলীয়াকৈ চাব পাৰিব ৰৈ ৰৈ বিনালে হয় আপোনালোকে ঠিকেই শুনিছে বিনামূলীয়াকৈ মানে 1 টকাও নোহোৱাকৈ চাব পাৰিব এই চিনেমাখন কিছুমান লোকে আৰু লগতে জুবিন দাই লিখি থৈ যোৱা অন্তিমখন চিনেমা সকলোৰে ঘৰে ঘৰে আনিব পাৰিব সকলোবোৰ কথা জনাম আপোনালোকক গতিকে আপুনি ভিডিঅ' চাই থাকিব শেষৰলৈকে সো ৰৈ ৰৈ বিনালে এই চিনেমাখনক লৈ পেলাই জুবিন দাৰ বহুত বেছি আশা বহুত এটা ডাঙৰ সপোন আছিলে আৰু তেখেতে কিমান কষ্টৰ কিমান সাধনাৰে এই চিনেমাখন প্ৰস্তুত কৰিছে আমি সকলোৱে জানো তেখেতে 15-20 বছৰৰ এটা সপোন ৰচিছিলে যে এনেকুৱা এখন চিনেমা মই বনাম আৰু তেখেতে বনাবলৈ সক্ষম হ'ল কিন্তু এই চিনেমাখনক ৰাইজে কিমান মৰম দি আছে তেখেত আমাৰ মাজত চাবলৈ নাই কিন্তু তেখেত য'তেই আছে নিশ্চয় তেখেতে গম পাইছে যে আমি কিমান হেঁপাহেৰে বা কিমান মৰম দিছোঁ এই চিনেমাখনক গতিকে তেখেতৰ এই চিনেমাখনৰ অন্তিমখন চিনেমাই বহুত ডাঙৰ ডাঙৰ ৰেকৰ্ড ভাঙিবলৈ এতিয়ালৈকে সক্ষম হৈছে যেনেকৈ 3-4 কোটিৰ ওপৰত এডভান্স টিকেট বুক কৰি লৈছে গতিকে এনেকুৱা কোনো ধৰণৰ আজিলৈকে অসমীয়া বা হিন্দী চিনেমা আজিলৈকে অসমত কৰিবলৈ সক্ষম হোৱা নাছিলে প্ৰথমবাৰ কৰিছে অকল এজন ব্যক্তিয়ে এইটো কৰিব পৰা আছিলে সেইজন হ'ল জুবিন গাৰ্গ তাৰ বাদে বেলেগ মানুহে এইখিনি কৰিব নোৱাৰে চিনেমাখন ৰিলিজ হ'বলৈ মাজত মাত্ৰ এদিন আছে 31 অক্টোবৰ মানে পৰহিৰ দিনাখন এই চিনেমাখন আমি সকলোৱে চাব পাম ৰাতিপুৱা 5:30 বজাৰ পৰা কিছুমান জেগাত শ্ব' ৰখা হৈছে আৰু কেনেধৰণৰ লোকে এই চিনেমাখন বিনামূলীয়াকৈ চাব পাৰিব সেইটোৰ ওপৰত কথা পাতিব গ'লে শাৰীৰিকভাৱে যিবোৰ সক্ষম লোক আছে তেখেতসকলে 7 নৱেম্বৰৰ পৰা বিশ্বনাথ চাৰিআলিৰ পাভৈ ডিজিটেল এটা হল আছে পাভৈ ডিজিটেল নামৰ এটা হল আছে তাতে বিনামূলীয়াকৈ চাব পাৰিব 7 নৱেম্বৰৰ পৰা প্ৰত্যেকটো শ্ব'ত 7 নৱেম্বৰৰ পৰা 2-3খনকৈ টিকেট খালী ৰখা হ'ব এই শাৰীৰিকভাৱে সক্ষম লোকৰ বাবে গতিকে এইটো এটা বহুত ভাল পদক্ষেপ জুবিন দাই এনেকুৱা মানুহৰ সহায় কৰি পেলাই সদায় ভাল পাইছিলে তেখেতৰ যোনটো আদৰ্শ সেইটো হাতত লৈ পেলাই তেখেতসকলে এনেকুৱা এটা পদক্ষেপ হাতত লৈছে এইটো বহুত এটা ভাল কাম কৰিছে তেখেতসকলে আৰু লগতে জুবিন দাই যোনখন চিঠি লিখি থৈ গৈছিল সেই চিঠিখন তেখেতৰ অনুৰাগীৰ বাবে লিখি থৈ গৈছিল তেখেতক ভাল পোৱা মানুহবোৰৰ বাবে লিখি থৈ গৈছিল যে তেখেতৰ চিনেমাখন চাবলৈ আহিব ৰৈ ৰৈ বিনালে মোৰ অন্তিমখন চিনেমা চাবলৈ আহিবা জুবিন দা এনেকৈ লিখি থৈ গৈছিল জুবিন দাই গতিকে সকলোৱে বিচাৰি আছে যে এই চিঠিখন এই পত্ৰখন সকলোৰে হাতে হাতে হোৱাটো কিমান এটা ভাল সকলোৱে ঘৰে ঘৰে যোৱাটো কিমান এটা ভাল কথা হ'ব গতিকে চিনেমা হলত এইটো ডিষ্ট্ৰিবিউট কৰাৰ কথা মই শুনিছোঁ যদি এনেকুৱা হয় তেন্তে আপোনালোকে হয়তো সকলোৱে এই চিঠিখন নিজৰ হাতত পাব আৰু সকলোৱে নিজে ঘৰে ঘৰে লৈ আহিব পাৰিব জুবিন দাই অন্তিমবাৰৰ বাবে লিখি যোৱা এখন চিঠি গতিকে এই ক্ষেত্ৰত আপোনাৰ মতামতটো কি মোক এবাৰ কমেণ্টত জনাব আৰু আপুনি টিকেট কিনিলে নাই সেইটো এবাৰ জনাব আৰু #জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি লিখিবলৈ নাপাহৰিব